নেপালত হিন্দু মুছলমানৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। ৬খনতকৈ অধিক চহৰত অনিষ্টকালৰ বাবে জাৰি কৰিছে কাৰফিউ। নেপালত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। এই পৰ্যন্ত ভয়ংকৰ সংঘাতত মৃত্যু হৈছে ৩জন লোকৰ। আৰক্ষীৰ সৈতে প্ৰচণ্ড সংঘাত, ক্ষুব্ধ লোকৰ ৰাজপথত নামিবলগীয়া হৈছে নেপালী সেনাৰ। হেলিকপ্টাৰেৰে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে পৰিস্থিতিসমূহ। গুলীবিদ্ধ হৈছে ১২জনৰো অধিক লোক। ধ্বংস কৰিছে ৰাজহুৱা স্থানৰ সা সম্পত্তিসমূহ। ৰাজপথৰ সমীপত দোকানত কৰিছে অগ্নিসংযোগ। সোণসৰী জিলাত সংঘটিত হৈছে সম্প্ৰতিদায়ক সংঘৰ্ষ। বলবম যাত্ৰাৰ সময়ত হিন্দু লোকৰ সৈতে সংঘাত সৃষ্টি হৈছিল মুছলমানৰ। বলবম যাত্ৰীৰ ওপৰত দেওবাৰে নিশা মুছলমানে আক্ৰমণ কৰা বুলি অভিযোগ কৰে। আৰক্ষীৰ গুলীত ওম প্ৰকাশ মেহতা নামৰ যুৱকজনৰ মৃত্যুৰ পাছতে অধিক ভয়ংকৰ হৈছে পৰিস্থিতি। সোণসৰী জিলাৰ পৰা অন্য প্ৰান্তলৈও বিয়পি পৰিছে এই হিংসাত্মক ঘটনা। নেপালত হিন্দু আৰু মুছলমানৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে বৃহৎ অভিযান আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ। আৰক্ষীৰ অভিযানত দোকান এৰি পলায়ন কৰে অবৈধ চাৰ্জিং ব্যৱসায়ীয়ে। ই ৰিক্সাৰ চাৰ্জ দিয়াৰ নামত একাংশই চলাই আহিছে অবৈধ ব্যৱসায়। বেটাৰী ৰিক্সাৰ লগতে ই ৰিক্সাও জব্দ কৰিলে আৰক্ষীয়ে। বিদ্যুৎ চুৰি আৰু অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ আনটো ডাঙৰ খবৰ, মছজিদত হিন্দুৰ বাবে ৰন্ধা হৈছে খাদ্য। প্ৰলয়কাৰী বানে নোহোৱা কৰিলে হিন্দু আৰু মুছলমানৰ মাজৰ ভেদাভেদ। বন্যতাৰ বাবে নাজিৰাৰ আলমপট্টিত মছজিদত বিশেষ পদক্ষেপ। প্ৰতিদিনে আহাৰ প্ৰস্তুত কৰি দুৰ্গত ৰাইজক যোগান ধৰিছে মছজিদ কমিটিয়ে। কাৰো পৰা সহায় নোলোৱাকৈ গাঁৱে গাঁৱে গৈ যোগান ধৰিছে মছজিদৰ ডেকা সমাজে। ৯০% অন্য ধৰ্মৰ লোকে গ্ৰহণ কৰিছে এই খাদ্য। সকলো ৰাইজে গ্ৰহণ কৰিব পৰাকৈ মছজিদৰ বাহিৰতে খাদ্য প্ৰস্তুত কৰি যোগান ধৰিছে একাংশ মুছলমানে। আজিৰ আনটো ব্ৰেকিং নিউজ, অসমৰ বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে, কেন্দ্ৰ চৰকাৰৰ নহয়। ডাঙৰ মন্তব্য ৰাজ্যিক জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ। লোকসভাত ফাদিল বিস্ফোৰক তথ্য, অসমৰ বান আৰু গৰাখহনীয়াক লৈ দায়সৰা মন্তব্য কেন্দ্ৰ চৰকাৰৰ। অসমৰ বান আৰু গৰাখহনীয়াৰ দায়িত্ব নলয় কেন্দ্ৰ চৰকাৰে। বান গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে। কেন্দ্ৰই কেৱল কাৰিকৰী সহায়, বিশেষ অনুদানহে প্ৰদান কৰিব। বান ব্যৱস্থাপনাৰ নামত বিগত ৫ বছৰত কেন্দ্ৰ চৰকাৰে দিছে ৩৪.৬৩ কোটি টকাৰ সাহায্য। অসমৰ বানক লৈ দায়সৰা মন্তব্য জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ। সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য দিলে মন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, মানকাচৰত ভোৰাকটা গাঁও পঞ্চায়তত পথৰ কামত এইবাৰ চহী জালিয়াতি। চহীৰ জালিয়াতিত নামিল কালাপানীৰ MDC নুৰ ইয়াছমিনা। কালাপানীৰ MDC নুৰ ইয়াছমিনাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ একাংশ ৰাইজৰ। এজনৰ চহী আন এজনে দিয়াৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তখনত। ভৰাকটাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই উত্থাপন কৰিছে এই অভিযোগ। পাইলেবিল বজাৰৰ পৰা বুচাকটা বজাৰলৈকে পথ নিৰ্মাণৰ কামত অনিয়ম, আঁচনিৰ কামৰ ধন তোলাৰ বাবে ভৰাকটাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই চহী জালিয়াতি কৰাৰ অভিযোগ কৰিছে। হাটশিঙিমাৰী জিলা আয়ুক্তগৰাকীৰ ওচৰত অভিযোগ দাখিল ভোৰাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ। হাটশিঙিমাৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, গ্ৰাহকক ভাল ব্যৱহাৰ কৰিব লাগিব বেংক কৰ্মচাৰীয়ে। বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীক কৃষক নেতাই সোধালে চৰ। গ্ৰাহকক বেয়া ব্যৱহাৰ কৰা বেংকৰ মেনেজাৰক অন কেমেৰাত আক্ৰমণ কৰিলে। কেবিনত প্ৰৱেশ কৰি চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ শাখা মেনেজাৰক সোধালে চৰ। কৃষক সংগঠনৰ জিলাধ্যক্ষ অমল পাটিলে প্ৰহাৰ কৰিলে মেনেজাৰক। কৃষকৰ সৈতে বেংক মেনেজাৰগৰাকীয়ে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ। বেংক মেনেজাৰগৰাকীক বচাবলৈ অহা কৰ্মচাৰীক কৰাৰ অভিযোগ। পৰৱৰ্তী সময়ত কৃষক নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। কৃষক নেতাজনৰ অভিযোগ নাকচ কৰিলে বেংক মেনেজাৰগৰাকীয়ে। মহাৰাষ্ট্ৰৰ বুলটানাত সংঘটিত হয় এই ঘটনাটো।